হেল্ল' এভৰিৱান, কি খবৰ সকলোৰে? আশা কৰোঁ সকলোৰে খবৰ ভাল আৰু মোৰ খবৰো ভাল। আজি আকৌ ওলাইছোঁ মাহঁতৰ ঘৰত যাবলৈ, সেইকাৰণে ভাবিছোঁ একদম ষ্টাৰ্টিঙৰ পৰাই এটা ভিডিঅ' আৰম্ভ কৰি দিওঁ। সেইকাৰণে মই একদম ওলোৱাৰ আগতে ভিডিঅ'টো আৰম্ভ কৰি লৈছোঁ। তো আপোনালোকে ভিডিঅ'টো চাই থাকিব। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব। আৰু মই এতিয়া ৰেডি হোৱাই নাই, খালি কাপোৰযোৰহে পিন্ধিছোঁ। এতিয়া মই ওলাই লওঁ ভালকৈ, তাৰপাছত দেখাম আপোনালোকক। এইফালে এয়া মই ওলাই মেলি ৰেডি হৈ ঘৰৰ পৰা ওলাই আহি আমি প্ৰথমে মিঠাই ল'লোঁ। মিঠাই লৈ চিধা ঘৰত যাম আৰু ঘৰত গৈ দেখাম আপোনালোকক। এই মানুহজনী ঘৰলৈ সদায় যাম যাম বুলি ভাবোঁ, মানুহজনী আহি পেলাই আমাৰ ঘৰত থাকেহি। যাওঁ বুলি ইয়াৰ পাই ৰঞ্জুক মই মেছেজ দিছিলোঁহে অলপ আগত, মই গৈ আছোঁ তহঁতৰ ঘৰত। এটা দিয়াকৈ আহি পেলাই ইয়াতে আছে। এয়া আমি ঘৰ আহি পাই গ'লোহি। তাৰপাছত আহিয়ে দেখিলোঁ যে ভণ্টিয়ে হোৱাইট চচ পাস্তা বনাই আছে। ভাবিলোঁ আপোনালোককো অলপ দেখাই দিওঁ তাইনো কেনেকৈ বনায়। নিজকে মানে মাষ্টাৰ চেফ বুলি ভাবে। চিজ কেতিয়া দিবা? দিমেই এতিয়া। সেইটো কি মজৰিলা চিজ? কটো নাজানো খাই এনেকুৱা ব্যৱহাৰ কৰিব নালাগে। এইফালে একদম পুৰা চিজ দি পাস্তা বনাইছে। এইপিনে আমাৰ চেফ চাহ মুখখন দেখাই দিয়ে। এইটোও দিবা, আমাক ইমান খুৱাবানে? তাৰ পাছত আমি ওচৰৰে ভণ্টি এজনী ঘৰত গ'লোঁ আৰু সিহঁতৰ ঘৰতো আমাক চাহ খাব দিলে। আচলতে ফুৰিব গ'লে চাহ খাই থকাই হয়, কাৰণ সকলোৰে ঘৰত চাহ দিয়ে। আৰু আমি আটাইকেইজনী মিলি চাহ খালোঁ। চাহ খাই খুব জমনি কৰিলোঁ, কাৰণ আমি তিনিজনী বহুত দিনৰ মূৰত আকৌ এনেদৰে লগ হৈছোঁ। তাৰ পাছত অলপ সময় তাত বহি আকৌ আমি ঘৰলৈ আহিলোঁ। আৰু ঘৰলৈ আহি দেখিছোঁ যে মায়ে ভাত ৰেডি কৰি আছে। ভাত মানে আজি মায়ে ভাপতে বৰা ভাত বনাব। আৰু এনেদৰে বৰা ভাত খাই কোনে কোনে ভাল পায় জনাবচোন। মই কিন্তু এনেদৰে খাই খুব ভাল পাওঁ। আৰু তাৰ পাছত ভাবিলোঁ এয়া মায়ে কৰা শাক পাচলিৰ খেতিখিনিও অলপ দেখাই দিওঁ। মায়ে মানে আগফালেই হওক বা পিছফালেই হওক এনেদৰে শাক পাচলি ৰুই খুব ভাল পায়। লগতে তামোল, উৰহি এনেদৰে কিবা নহয় কিবা মানে মায়ে লগাই থাকে। আমাৰ এয়া ৰোৱা মানুহ আহিছে। বাৰীখনত একদম এফালৰ পৰা চব ৰুই মেলি পেলাই থৈ দিছে। এতিয়া আমি এয়া ভাত খাবলৈ বহিছোঁ। এয়া মায়ে বনাইছে আজি বৰা ভাত, আৰু এইপিনে ছাৰ্ভ কৰিবলৈ মানুহ আহি গ'ল। ছাৰ্ভ কৰা, তুমিয়ে কৰিব লাগিব। আমি সকলোৱে মিলি ভাত পানী খাই কথা বতৰা পাতি আছিলোঁ। তেনেকুৱাতে মোৰ জেঠাই এজনীও আহিলে আৰু জেঠাইকো লগ পালোঁ, খুব ভাল লাগিলে। আৰু জেঠাই কেইদিনমানৰ আগত উমৰাহত গৈছিলে আৰু চৌদিৰ পৰাই আমাৰ কাৰণে এনেকৈ চেইন আনিছিলে। তাকে ভাবিলোঁ আপোনালোককো অলপ দেখাই দিওঁ। ভাত পানী খাই অলপ সময় ৰখি সকলোৰে লগত কথা বতৰা পাতিলোঁ। তাৰপাছত জেঠাইহঁতো আহিলে, জেঠাইহঁতকো লগ পালোঁ। এতিয়া একেবাৰে সন্ধিয়াই হ'ল, আৰু তাৰপাছত মায়ে চাহ একাপো দিলে যোৱাৰ আগত, চাহো খালোঁ। খাই বৈ এতিয়া আমি যাব ওলাইছোঁ। যামগৈ আৰু দেই, বাই বাই। আকৌ লগ পাম, আকৌ নাহিবা, আকৌ আহিম, বাই বাই। বাই বাই। আৰু আজিৰ ভিডিঅ'টো ইমানেই আছিলে। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। আৰু আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ আহিছোঁ।